এডিট নকৰিবি নৰ্মেলি ফটো দে লগ কৰ তইহে এডিট কৰি ফটো দি থাক এডিট মোক ব্ৰেকআপ দি দিব জাননে মোক যদি ফটো বিচাৰে মই কেনেকৈ ফটো দিম কচোন অৰিজিনেল ফটো মোক দেখাই নাই মই কেনেকৈ এডিট কৰিম নহ'ল আৰু মোক পালে মোক ব্ৰেকআপ দি দিব যদি মোক ব্ৰেকআপ দিয়ে মই কেনেকৈ হ'ব কচোন মোক ফুৰাবলৈ কোনে নিব ৰেষ্টুৰেণ্টত কোনে খুৱাব মোক কাপোৰ কোনে কিনি দিব মোবাইলত কোনে ৰিচাৰ্জ কৰি দিব কি বুঝি পাইছো কান্দা বন্ধ কৰ বুলি কৈ আছো ই যদি মোক ব্ৰেকআপ দি দিয়ে মোৰ ৰিচাৰ্জ কোনে কৰি দিব ৰিচাৰ্জ যদি নকৰে মই তেনেহ'লে ৰমেনৰ লগত কেনেকৈ কথা পাতিম কচোন ৰমেন ৰাহুল কিমান কেইটা আছে মই কাৰ লগত কথা পাতিম ৰমেনহঁতে মোক ক'লে নকৰে মিছ ক'লে মাৰে কয় কি ফোন এটা কোৱাচোন এতিয়া যদি মোক ই ব্ৰেকআপ দি গুচি যায় মোক কোনে ৰিচাৰ্জ কৰি দিব মই এইকেইটা বয়ফ্ৰেণ্ডো গুচি যাব এতিয়া তই জাননে আজি সি মোক কিমান ভিডিঅ' কল কৰি আছিলে মই মেকআপে কৰা নাছিলোঁ সেইকাৰণে মই ভিডিঅ' কলে ৰিচিভ কৰা নাই সি মোক কৈছিলে ভিডিঅ' এটা বনাই পেলাই দিয়া মই কেনেকৈ দিম কচোন এতিয়া বন্ধ হৈ গ'লে টিকটক মই মেকআপ চেকআপ নকৰাকৈ কিমান বেয়া দেখো দেখিবলৈ তই দেখোন জানই কি বুঝি পাইছে মোৰ মনতো মোৰ যে তিনিটা বয়ফ্ৰেণ্ড ব্ৰেকআপ হৈ যাব তাই কি গম পায় এটা বয়ফ্ৰেণ্ড পতাবলৈ যে কিমান কষ্ট আজি এপাও তাহাঁতে ফটো বিচাৰিলে কম আৰু মোৰ ফোনৰ কেমেৰাটো বেয়া হ'ল কেনেকৈনো ফটো উঠিম কেমেৰা বেয়া যেতিয়া ফটো উঠিবও নাই ফটো দিবও নাই